নমস্কাৰ স্বাগত আপোনাক মোৰ আনটা ব্লগলৈ তো আজিৰ ব্লগটোত কি কৰো আপোনাৰ দিনটো দেখাই আছো আজি এঠাইলৈ যাম আৰু এখন পূজা আছে বেলেগ তেনেকুৱা আলহী ঘৰ নহয় নিজৰ ঘৰৰে পূজা মানে এই ছোৱালীয়ে কৈছে কি ক'ত যাবা আইতা ঘৰত মানে কি মাহাতৰ ঘৰত আজি পূজা আছে তো আমি তালৈ যাম কি পূজা ক'ত কেনেকে কি কৰা যায় গোটেখিনি আপোনাৰ দেখাই আছো তো ভিডিওটো আগলৈ চাই থাকিব বলক তেতিয়া হলে তো গাইস এতিয়া মাহাতৰ ঘৰ আহি পালোহি আৰু এতিয়া আপোনাৰ দেখাই আছো পূজাত কি কি আগৱালে মানে আমাৰ বছৰিকত এবাৰ পাতে আৰু পূজা তো আজি দিনটো ভাল আছিল আমাৰ দিনে পুৰোহিত তেওঁ চাই পিনে গলে আজি দিনটো পূজা পাতিলে ভালে হয় দিনটো ভালে আছিল তো সেইকাৰণে আজি আগুৱাইছিলে পূজাখন দিম বুলি তো পূজাৰ যোগাৰ মায়ে কৰি থৈ দিছে আমরা দেখুৱাই আছো বলক সব কি যোগাৰ লাগে মানে আমাৰ পূজাটো বছৰত আমি পাতোই যেটো আৰু ইয়াৰ যেটো ভোগ মানে হেখিনি কি বস্তু লাগে কেনেকে কি কৰিব লাগে মই আগত দেখুৱাম বাৰু এতিয়া বৰ্তমান পূজাত কি লাগে হেখিনিহে আগুৱাই থোৱাখিনি আপোনাৰ দেখাই আছো তো বলক সব তো গাইস এতিয়া পূজা বুলি ওলাইছো মই মাহাতৰ ঘৰলে মানে কি দিনত মই আহিব লগা হল ঘৰলৈ মোৰ ছোৱালী বৰ আমনি কৰিলে তাই গাটো ইমান ভাল নহয় যে একেন নাথাকে বুলি আমনি কৰিলে একানে গুছি আহিলো তাই তাতে জলপান কৰি আহিলে এতিয়া মাহাতৰ ঘৰলৈ গৈ আছো বলক পূজাৰ কিখিনি মানে কাম আগবাঢ়িছে মায়ে ফোন কৰিছিলে বামুণ আহাবলে ক'লে এতিয়া চাওগে বলকচোন কিখিনি কাম মানে কৰা হৈ গল আৰু বলক তো পূজাত গৈ পাওঁতে দেখিলো যে পূজা আৰম্ভ হৈছে মাহাতে বহি আছে পূজাত তো পুৰোহিতে প্ৰথম দিনটো পূজা আৰম্ভণিতে যেটো সেৱা ল'ব লাগে হেতু সেৱাৰ কাৰণে মাহাতক বহাই থৈছিলে তো আজি পূজা ভাগ দেতাই দিছে তো দেতাই সেই সেৱা লৈ আছিলে আমাৰ মানে পূজাত আজি মানুহ মাতিছিল ওচৰৰ বছৰ কিন্তু তেখেত লোকক অকমান দেৰিকে আহিব দিছো আজি পূজা ভাগত বহা মানুহসকল আমাৰ পৰিয়ালটো মানে মই মোৰ ভন্টি তেখেত লোকৰ মিষ্টাৰ ল'ৰা-ছোৱালী হেবোৰে কিন্তু মোৰ এটাই বেয়া লাগিছিলে আজি মিষ্টাৰ নাছিলে তেওঁ দূৰত আছিলে তো আমাৰ ঘৰৰ ফালৰ পৰা মই আৰু ল'ৰা-ছোৱালী হালে গৈছিলো তো এই সব পূজাত সবে থাকি ধূপ জ্বলালে এই আমাৰ পৰিয়ালটো এই মাৰ ওচৰত থকা এজন মোৰ ভাইটি পিছফালে সোফাত বহি থকা এজন মোৰ ডাঙৰ জোৱাই বুলি ক'ব লাগিব মানে মোৰ ভন্টিৰ হাজবেণ্ড আৰু দেউতাৰ লগত থাকাজন মোৰ সৰু জোৱাই মানে মোৰ সৰু ভন্টিৰ হাজবেণ্ড তো হেয়াই আৰু এই ল'ৰা সব কি ধুনীয়াকৈ চাকি জ্বলাইছে মানে কি সি আজি ৰাতিপুৱাৰ পৰা মাহাতৰ লগতে আছিলে মাহাতৰ ঘৰৰ কামখিনি কৰি আছিলে পূজা বুলি হিও মানে এই ফুল আনি দিয়া এই মায়ে যি কয় আৰু বেলপাতটো ছিঙি আনি দিয়া মানে গোটেইখিনি সি কৰিবলৈ বিৰাট আগ্ৰহী এইবোৰ কামত তো সেইবোৰ সি কৰি আছিলে আৰু সি এটা কথা জানেনে সি মানে মাহাতৰ লগত একো মানে খোৱাও নাই তেনেকৈ ভাত পানী আজি মাহাতেও ভাত পানী খোৱা নাই যোনে নাৰায়ণ পূজা কৰে তেওঁলোকে জানে যে তেখেতলোকে মানে ভাত পানী খাব নালাগে বা আপোনাৰ ফল মূল খাই থাকে তো সিও তেনেকৈ আছিলে আৰু এয়া ভাইটিয়ে মাহাতৰ পূজাত মানে যিটো পূজা দেতাই দি আছিলে কিছুমান কাম যদি দেতাই কৰিব নোৱাৰে মানে দেতাৰ বয়স হৈছে বুলি সেইখিনি কাম দেতাৰ সলনি ভাইটিয়ে কৰি আছিলে তো সেই ৰাইজ আপোনালোককো এইটোৱে দেখালো যদি কিবা মনত ইচ্ছা আছে নাৰায়ণ বাবাই যেন আপোনালোকৰ ইচ্ছাবোৰ পূৰা কৰে আপোনালোকে ইয়াতে চাই তেওঁক সেৱাটো জনাব আৰু আমাৰ মানে বছৰিকত পাতো যিহেতু আমাৰ এইটো বিশ্বাস যে তেওঁ আমাক চাই আছে বা আমাৰ গোটেইখিনি যিখিনি আমাৰ দিগদাৰ বা আমাৰ যিখিনি ইচ্ছা আছে তেওঁ আমাৰ ভালকৈ চাব বা সেইখিনি সঁচা কৰিব তো আপোনালোকেও সেইটোৱে মনত এটা আশা লৈ যেন তেওঁ সেৱা এটা জনায় আৰু আজি ব্লগটো এনেকৈ সামৰিব লগা হৈছে মোৰো অলপ ঘৰৰ মানে আলহীবোৰ আহিলে ওচৰৰ পাছত তেওঁলোককো চাহ পানী দিলোঁ তো আজি ব্লগটো ইমানতে সামৰিছোঁ চাই কেনেকুৱা বোলে জনাব